সকলোকে সুপ্ৰভাত জনাই মোৰ দিনটোৰ আৰম্ভণি কৰিলোঁ। আজি ৰাতিপুৱাই ছোৱালীজনীক স্কুলত থৈ আহি ওলালোঁ খনিকপুথিৰ নামঘৰলৈ বুলি। বিশেষকৈ এই ভিডিঅ'টো যে দেখিছে, এই ভিডিঅ'টো ভাদ মাহৰে হয়। ভাদ মাহৰ একদম শেষৰ ফালৰ ভিডিঅ' হয়। তাৰপাছতে মাথা চাথা চুলি তুলি ধুই পিনি ধুনীয়াকৈ এনেকৈ উলিয়ালোঁ। ওলাই আজৰি হ'লোঁ। মাইকী মানুহৰ আকৌ এটা বহুত এটা অভ্যাস হয় যে ওলাই মেলি বাৰে বাৰে আইনাখনৰ মুখৰ আগত থিয় হৈছোঁ। তাৰপৰা ফাইনেলি মোৰ ওলাই মেলি হৈ গ'ল। তাৰপাছতে এতিয়া আমি খনিকপুথি নামঘৰলৈ বুলি ওলালোঁ, মা আৰু মই, ছোৱালী নাই নিয়া। তাৰপাছতে আমি এনেকৈ গৈ পিনি পাইছোঁগৈ আৰু। তাৰপৰা এয়া মিঠাতেল চাকি জ্বলাবৰ কাৰণে লৈছোঁ। মিঠাতেলটো আপোনালোকে মানে যদিহে যাওঁ বুলি ভাবে চাকি নিব নালাগে, মিঠাতেল আৰু ধূপ নিলেই হ'ল। মিঠাতেলখিনি মানে তেওঁলোকে কি কৰে, নামঘৰীয়াজনে তেওঁ মেইন চাকি গছত ঢালি দিয়ে, সেইকাৰণে চাকি জ্বলাবলৈ নিদিয়ে, ধূপ জ্বলাব পাৰিব। তাৰপৰা ইয়াক খনিকপুথি নামঘৰলৈ বুলি এনেকৈ সোমাই আহিলোঁ মাথাটোৱে কৃষ্ণ। আৰু যোনে বিশ্বাস কৰে পুথিভাগক তেওঁলোকেহে চাব, যোনে বিশ্বাস নকৰে তেওঁলোকে চাব নালাগে। গতিকে বেয়া কমেণ্ট নকৰিব, কাৰণ আমি বহুত বিশ্বাস কৰোঁ খনিকপুথিভাগ, আৰু মই বহুতেই বেছি বিশ্বাস কৰোঁ ভগৱানক। তাৰপাছতে এইখিনি আৰু এয়া এনেকৈ চাকি মানে ধূপ জ্বলাবৰ কাৰণে দিছিলে বাৰান্দাত। আগতে ভিতৰতে দিছিলে, এতিয়া এনেকৈ বাহিৰত দিলে। তাৰপৰা আৰু মা আৰু মই হৈ গ'ল। আমি প্ৰসাদ খালে মানে নৰলোঁ, দেৰি হৈ আছিলে। মাক কৈছোঁ, মা চোৱা ভিডিঅ' বনাইছোঁ। মায়ে চাইছে, আকৌ মায়ে তামোল নোখোৱাকৈ নাহে।